আজি সমগ্ৰ ৰাজ্যতে মিচিং জনগোষ্ঠীয় লোকসকলে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়। আলি আই লৃগাং উপলক্ষে মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত আনন্দমুখৰ পৰিৱেশ আজি বিৰাজ কৰে। ফাগুনৰ প্ৰথমটো বুধবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ লৃগাং। সমান্তৰালকৈ অসম অৰুণাচল সীমান্তৰ বিহমাৰীতো উলহ মালহেৰে লৃগাং উদযাপন কৰা হয়। গাঁৱৰ সমূহীয়া পথাৰত সমূহীয়াকৈ লিডগড কৰা হয়। তাৰ পাছত মুৰং ঘৰত গাঁৱৰ জীয়ৰী বোৱাৰীসকলে গুমৰাগ চমান পৰিৱেশন কৰে। ডুমডুমৰ শব্দ আৰু ঐনিতমৰ সুৰত মুখৰিত হয় আকাশ বতাহ। অন্যহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত। এটা সীমামূৰীয়া অঞ্চল বিহমাৰী মিচিং গাঁও। ইয়াত প্ৰায় 100ঘৰতকৈ অধিক মিচিং লোক 1964 চনৰ পৰা ইয়াত বসবাস কৰি আহিছে আৰু তেওঁলোকে একাধিক্ৰমে 11 বছৰ ধৰি মিচিঙৰ যি সংস্কৃতি যিটো উৎসৱ আলি আই লৃগাং তেওঁলোকে উদযাপন কৰি আহিছে। প্ৰত্যেকবাৰে মই আহোঁ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰ দিনটোত তেওঁলোকে শস্য ৰোপণৰ যি পৰম্পৰা আছে, যি পদ্ধতি আছে, তেওঁলোকে এই শস্য ৰোপণৰ যোগেদি তেওঁলোকে কৃষি কৰ্মত আগবাঢ়ে আৰু বিশেষকৈ এই অঞ্চলত থকা লোকখিনি সকলোখিনি কৃষিৰ লগত জড়িত। ইয়াত এটা অৰুণাচলৰ সীমামূৰীয়া অঞ্চল, ইয়াত যথেষ্ট সমস্যাও আছে, ৰাস্তা ঘাটৰ সমস্যা। ইতিমধ্যে আমি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আমি এই ৰাস্তাটো বনাবৰ কাৰণে এইবাৰ আমি ধৰিছোঁ। আমি প্ৰায় 4 কিলোমিটাৰ ৰাস্তা আমি এই গাঁৱত হ'ব। ইয়াত এখন নদী আছে, দলংখন এখনৰ ব্যৱস্থা, এই দলংখনৰ ব্যৱস্থাত এতিয়ালৈকে পুঁজি আমি পোৱা নাই, কিন্তু ৰাস্তাটো আমি ধৰিছোঁ। দ্বিতীয়তে ইয়াত বিজুলী বাতিৰ বহুত সমস্যা আছে। বিজুলী লাইন টানিবৰ কাৰণে ইয়াত যথেষ্ট ব্যয়বহুল। তথাপিও আমি এই গাঁওখনক চ'লাৰ লাইটৰ যোগেদি চ'লাৰৰ যোগেদি আমি সংযোজন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ যিটো বিজুলী বাতিৰ ব্যৱস্থা সেইটো আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ আৰু যদি এইটো কেন্দ্ৰীয় চৰকাৰ বা আমাৰ যদি অনুমোদন হয় তেতিয়া নিশ্চয় ইয়াত কৰিব পৰা যাব। আৰু তেওঁলোকে কৈছে যে ইয়াত এটা সাংস্কৃতিকভাৱে তেওঁলোকক এটা ৰংগমঞ্চ লাগে। মই এইবাৰ তেওঁলোকক কৈছোঁ যে তেওঁলোকে মাটিটো উলিয়াই দিয়ক আৰু আমি খুব সোনকালে এটা ভাল ৰংগমঞ্চ এটা তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ সাহিত্য, তেওঁলোকৰ কলা আদি প্ৰদৰ্শন কৰিবৰ কাৰণে যিটো সুবিধা আছে সেই ৰংগমঞ্চটো অতি সোনকালে আমি বনাই দিয়া